Hello everyone, good morning. সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি একচুয়ালি মই শুটিংত আহি আছো ৰাতিপুৱা এতিয়া 6:30 বাজিছে। আজি আসলতে চৌপাশ একদম সাফা হৈ আছে কাৰণ এজাক ডাঙৰ বৰষুণ দি গ'ল। এন্তে বলকচোন আজি মোৰ লগত একেলগে শুটিং স্পটলৈ যাওঁ। গণেশ মন্দিৰ পাৰ হৈছো। আজি আমাৰ শুটিং লোকেশন হৈছে কাহিলিপাৰা ভগদত্তপুৰ। এয়া লোকেশন পাই গলো, মানে আমাৰ আজিৰ লোকেশন। মোৰ আসলতে বিশেষকৈ এই শুটিং স্পটটোত আহি শুটিং কৰি খুব ভাল লাগে। আজি আসলতে মোৰ সেকেন্ড ডে হয় ইয়াতে। আৰু এটা কথা কওঁ, এইটো কোনো ষ্টুডিঅ' নহয়, এইটো মানুহৰ ঘৰে হয়। তেওঁলোক প্ৰথমতে তলত আছিলে, তলৰ পৰা এতিয়া ওপৰত শিফট কৰিছে। আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাইছে ঘৰটো। সন্মুখত এয়া ওপৰত খেৰৰ টুপ দি বনাইছে আৰু ওপৰত কোমোৰাৰ লতা আৰু এইবিলাক কিবা কিবি গছ আছে। ইয়াত আসলতে গোটেই দিন শুটিং কৰি থাকিলেও আমনি নালাগে, একদম নিজৰ ঘৰত থকা নিচিনা লাগে। এতিয়া আমি ভিতৰলৈ যাওঁ বলক। চাওকচোন বাৰু কি ধুনীয়া পৰিৱেশ। এইটো হৈছে ৰজনীগন্ধাৰ মানে চিৰিয়েলখনৰ কেৰেক্টাৰ ৰজনীগন্ধাৰ ঘৰ। এয়া ড্ৰয়িং ৰুম। এইফালে আছে ওপৰত বেডৰুম কেইটা। আজি আসলতে ঘৰৰ মানুহবিলাক ফুৰিবলৈ গৈছে ডিব্ৰুগড়, সেইকাৰণে নাই, নহ'লে হয়তো আপোনালোকে দেখা পালে হয়। এয়া নিকুমনি বৰুৱাবাক ৰেডি কৰি আছে। আৰু এইফালে সুনিতা বাৰ চেঞ্জ হৈ আছে আৰু ইয়াৰ পিছতে তেওঁ চাগে হৈ গ'ল। নেক্সট মোৰ চিন হ'ব। আৰু এটা কথা, মই কিন্তু ভিডিঅ' মনে মনে কৰি আছোঁ, কাৰণটো চাওক, এইজন ডাইৰেক্টৰ ছাৰ শ্বুটিং স্পটত এইবোৰ কৰি থাকিলে একদম বেয়া পায়। এইখিনি ভইচ মই মিউট কৰি দিছোঁ কাৰণ আপোনালোকে চাব লাগিব। কি চাব? ৰজনীগন্ধা। মই পুনৰবাৰ কৈ দিছোঁ, ৰজনীগন্ধা ৰং চেনেলত সম্প্ৰচাৰিত হ'ব। সময়টো এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই। কামিং সুন ৰজনীগন্ধা অনলি অন ৰং চেনেল। ভাল লাগিছে এই কৈ দিয়াচোন এবাৰ কিৰণ পৰাগক। এয়া গাড়ীখন দেখিছোঁ দিয়া গাড়ী। আৰু আমি আহি আছোঁ এতিয়া নেক্সট লোকেশ্যন। আমি আচলতে গাড়ীখন হেৰাই দিছিলোঁ, আগৰ গাড়ীখন ক'ত গ'ল নেদেখিলোঁ। আমাৰ যিহেতু কেমেৰা পাৰ্চনে লোকেশ্যন চিনি নাপায়, সেইকাৰণে পিছে পিছে এই ৰঙা গাড়ীখনৰ পিছে পিছে আমি গৈ আছোঁ। সি এনেই একো চিনি নাপায়, চব আমাক সুধি মোক সেইখিনি ওলাই থ'ব আনিব সদায় যায়, তাতেই সি ৰাস্তাটো পাহৰি যায়। ডাইৰেক্টৰে ডাইৰেকশ্যন দিছিলে যে কথাখিনি কৈ গুচি যাব লাগে, পাহৰি থাকিলে। এইবাৰ আমি নেক্সট লোকেশ্যন আহিছোঁ। এয়া ধুনীয়া এডোখৰ জেগা গুৱাহাটীৰ, হয়তো চবেই চিনি পাইছেই। এয়া হৈছে বেলিভিউ।
সিহঁতক মানে কেনেকুৱাই লাগে গুৱাহাটী ধুনীয়া জেগা লাগে তাৰমানে আমি আহিছোঁ এতিয়া ক'ত বেলি ভিউ শ্বুটিং ইয়াত চোৱা না ইয়াত ভিউটো কি ধুনীয়া ইয়াতে এতিয়া প্ৰব্লেম এটা ষ্টাৰ্ট হ'ব প্ৰব্লেমটো হ'ল মানুহ বহুত বেছি ইমান মানুহ হ'লে হাল্লাও বেছি হয় আৰু ইমান হাল্লাত ডাইলগ কি কৈছোঁ নকৈছোঁ শুনি নাপাম পিছত ডাবিং দিওঁতে প্ৰব্লেম হ'ব লাউডকৈ ক'বৰ কাৰণেও এনাৰ্জি একেবাৰে নাই গাত ইতিমধ্যে গোটেই সোপা এনাৰ্জি শেষ হৈছে খোৱাও খেলি মেলি এফালে ডাইৰেক্টৰে চিন চাই আছে কেমেৰা পাৰ্চনে ফ্ৰেম বনাই আছে সঁচাকৈ বৰ ধুনীয়া জেগাখিনি এইখিনি টাইমত বেছি ধুনীয়া হৈ যায় সুনীতাবাৰ ভয়টো চোৱা পিছলি জানো চা পৰিল ভয় ভয় বহি আছে একদম Roll camera. Camera fix now, na? Rolling. Action. কোনে কি কৈছে কোনে কি কৰিছে এতিয়া তুমি এটাই কথা চিন্তা কৰা তুমি তোমাৰ মাষ্টাৰ ডিগ্ৰীটো কিমান ধুনীয়া বিষয় যদি PhD কথা ভাবিছা তেনেহ'লে তাৰ বাবে প্ৰস্তুতি চলোৱা নহ'লে ACS বা ICS কাৰণে পঢ়া মই ভাবোঁ তুমি এতিয়া আৰু অন্য কথা চিন্তা কৰিবই নালাগে আপোনাৰ কথা চিন্তা নকৰোঁ মই চিন্তা কৰিবলৈ কি আছে এইবাৰ আমি আহিছোঁ গীতা মন্দিৰ আৰু আহি পালোহে হয় লাঞ্চ ব্ৰেক দিছে লাঞ্চ ব্ৰেকৰ কাৰণে অফিচলৈ আহিছোঁ চবেই খোৱাত ব্যস্ত আৰু মই এই চবতে ভিডিঅ' কৰি আছোঁ এওঁলোক হৈছে আমাৰ প্ৰডিউচাৰ মানে ৰজনীগন্ধাৰ চিৰিয়েলখনৰ প্ৰডিউচাৰ হয় আমি লাঞ্চ কৰিবৰ কাৰণে অফিচ আহিছিলোঁ ইয়াতে তেওঁলোক অফিচত আছিলে আৰু গান গাই থকা দেখি মই ভাবিলোঁ ৰেকৰ্ড কৰোঁ মেমৰ নাম হৈছে জয়শ্ৰী টাইটেল মই পাহৰিলোঁ আৰু ছাৰৰ নামো মোৰ মনত নাই ইমান ধুনীয়াকৈ গাইছে মই ভাবিলোঁ ৰেকৰ্ড কৰি থওঁ ৰেকৰ্ড কৰিলোঁহে হয় কিন্তু মই চাউণ্ডটো দিব নোৱাৰিম কাৰণ কপিৰাইট লাগিব আৰু আমাৰ খানা বনোৱা কুকজনে সাংঘাতিক ধুনীয়া খানা বনায় যিয়ে নবনাওক লাগিলে সাংঘাতিক টেষ্ট হয় আৰু খানা পিনা খাই লৈ যেতিয়া স্ক্ৰিপ্ট মেলি চালে ডাইৰেক্টৰে গম পালে যে আজি আৰু মোৰ শ্বুট নাই গতিকে মোৰ পেকআপ হ'ল আজি মোৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই আৰু কমেণ্ট কৰি জনাবচোন ভৱিষ্যতে মই কেনেকুৱা ধৰণৰ ভিডিঅ' দিয়াটো আপোনালোকে বিচাৰে আৰু মই যথাসম্ভৱ চেষ্টা কৰিম থেংক ইউ